হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে ZG আছামিজ। মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক দিলছে স্বাগতম। তো এতিয়া যাবলৈ ল'লোঁ শালকচাৰ ৰাস। তো আমাৰ ইয়াত ৰাসটো তেনেকুৱাই আৰু, ইমান ৰাস বুলি ক'লে সেই মাজুলী বা নলবাৰী হাউলিৰ নিচিনা ৰাস নহয়। হ'লেও যিখিনি থুলমূলকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব কেনেকুৱা আমাৰ ইপিনে শালকচা বা ধুবুৰী ডিষ্ট্ৰিক্ট, কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ৰাস। আপোনালোকে চালেও ক'ব এনেকুৱাহে ৰাস। গতিকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। তো ফাইনেলি আহি পালোঁ ৰাস মেলা। এতিয়া নামিলোঁ গাড়ীৰ পৰা, তো যাম সেইপিনে। তো আপোনালোকৰ লগত লৈ যাম, চাই থাকিব। এয়া আমাৰ বিমল, আন্ধাৰ পৰি আছে, ৰাতিৰ ব্লক চাৰ কি তামাম কাহ হৈ আছে। দেখিছে লাইট জ্বলি আছে, তাতেই হ'ব বহুত ধামাকা আমাৰ নামনি অসমৰ ৰাস। ৰাস বেয়া চাইছে ধামাকা। পুৰা ধামাকা শালকচাৰ ৰাস। কিরকম ইয়াতে দলে দলে নৃত্য প্ৰতিযোগিতা হৈ আছে আমাৰ। এইবাৰ মই মঞ্চলৈ আদৰিছোঁ কোনো বৈতামাৰীৰ পৰা আকৰ্ষণীয় শিল্পী ইয়াতে ৰাসত মই চালোঁ, মানে আমাৰ ইয়াত সেই ভাওনা চাওনা এইবিলাক একো নাই, অকল এনেই মেলা আৰু মেলা বুলিও ক'ব পাৰি। ৰাসৰ পূজাটো কৰি থয় আৰু মেলাটো তামাম লাগি যায়। চব ভাওনা চাওনা হ'লে অলপ ভাল লাগে বেছিকৈ, কিন্তু ইয়াত অকল মেলা। বাকী এনে দলি দলি নৃত্য প্ৰতিযোগিতা হৈ থাকে। চাওক না কিমান মানুহ কিন্তু বহুত আহিছে। শালকচা ৰাস মেলা মিনা বাজাৰ তামাম ভিৰ। মা অন্নপূৰ্ণিমা ষ্টাৰ হাউচ ক'ব পাৰে ছেকেণ্ড মাজুলী। চব মাজুলী নহয়, আমাৰ নামনি অসমৰ একদম শেষ কোচবিহাৰৰ ওচৰত শালকচাৰ ৰাস। চাইছে কিমান ভিৰ। ইয়াতে ভোক লাগিছে, 9টা বাজি গ'ল ৰাস মেলাত। এতিয়া আমি খাবলৈ আহিলোঁ ভেলপুৰি বা যিকোনো কিবা এটা খাই লওঁ। কি খাব, তামাম ভিৰ কেণ্টিং। তো ভেলপুৰিয়ে খাই লওঁ। লৈছোঁ মোগলাই, এইটো আপ্পাও 80 টকা। মোগলাই খাইছে ভণ্টি আৰু আণ্টিয়ে। ভগলাই ভেলপুৰি, এইটো হ'ল ভগলাই, এইটো হ'ল ভেলপুৰি। খাব লৈছোঁ, এটাত 80 টকাকৈ পাওঁ, বহুত দাম। মইতো নাখাম বুলিয়ে ভাবিছোঁ, তথাপি খাইছোঁ আৰু। 80 টকাতে এইটো ভেলপুৰি ভগলাই খাব পাৰি নে? ইম্পচিবল আমাৰ কাৰণে। তো তথাপি উপায় নাই, খাই লৈছোঁ দিয়া।